নমস্কাৰ সকলোকে স্বাগতম জনাই মই মোৰ আজিৰ ব্লগটো আৰম্ভ কৰিবলৈ লৈছোঁ। আপোনালোকে নিশ্চয় গম পাইছে আমাৰ ৰাজ্যত বৰ্তমান হৰ দস্তক অভিযান আৰম্ভ হৈছে 29 নৱেম্বৰৰ পৰা 5 ডিচেম্বৰলৈকে। এই অভিযানত যিসকল অসুস্থ ব্যক্তিয়ে এতিয়ালৈকে প্ৰথম পালি কোভিড ভেকচিন গ্ৰহণ কৰা নাই তেওঁলোকক ঘৰত গৈ কোভিড ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছে। আমিও সেইকাৰণে বৰজান বাগানত এতিয়া এই অসুস্থ ব্যক্তিসকলক ঘৰে ঘৰে ভেকচিন দিবলৈ গৈ আছোঁ। আমাৰ লগত আছে 3 গৰাকী BLO, 2 গৰাকী আশা আৰু এজন MPW আৰু লগতে আছে এজন নটিফাইড অফিচাৰ। তেখেতৰ নাম হৈছে নয়নজ্যোতি গগৈ আৰু আমাৰ সাব চেণ্টাৰ হৈছে দুলাখৰীয়া আৰু বৰজান বাগানখনো আমাৰ দুলাখৰীয়া সাব চেণ্টাৰৰ আণ্ডাৰতে পৰে। আজি আমি বৰজান বাগানত আছোঁ। এইটো পুলিং বুথ নাম্বাৰ হৈছে 172। ইয়াৰ BLO হৈছে চুলমি সোণা এইগৰাকী আৰু এইগৰাকী কল্পনা শইকীয়া BLO আৰু এগৰাকী আছে নাজমা হক এয়া BLO। 3 গৰাকী BLO আমাৰ লগত আছে, 2 গৰাকী আশাকৰ্মী আছে আৰু আগে আগে এইজন MPW সঞ্জীৱ শইকীয়া। কালিতো চেণ্ডেলো ছিগিছে চেণ্ডেল ছিগি গ'ল। কৰোণাই একদম দুজন ছাৰ দুফালে গৈছে, 3জনক দি আহিছোঁ ৰাস্তাত। কোনফালে বুঢ়ীজনী লোৱা নাই আকৌ ভিজিট কৰোঁতে আহোঁতে ওলাই গৈছে কামলৈ ধান দাবলৈ, আকৌ বেমাৰী গৈছে। আগলৈ দেখাই দিয়া। আহক, আপুনি নাই লোৱা নহয় জানো? ভেকচিন লোৱা নাই? আহক, ভেকচিন দিম, আহক আহক। নহয় নহয় নহয়, আহক। লৈ আহিছোঁ, মোবাইলত ফোন কৰিছে, পাতি দি যাওঁ, ইয়াতে দিয়াই দিওঁ। এইসকল হৈছে 173 পুলিং বুথত নাম থকা ভোটাৰ। তেওঁলোক ভোটৰ লিষ্টত তেওঁলোকৰ নাম আছে। আমি প্ৰথমে এখেতৰ ঘৰতে সোমালোঁ। এখেত হৈছে পেৰালাইচিছ ব্যক্তি। প্ৰথমে মই তেখেতকেই ভেকচিনটো দিছোঁ। এইগৰাকীও 173 পুলিং বুথত নাম থকা ভোটাৰ। তেওঁ যাব পাৰে যদিও তেওঁ ভেকচিনটো ল'বলৈ নগ'লে, গতিকে তেওঁক মই ঘৰতে ভেকচিনটো দি দিছোঁ। অসুস্থ মানুহবোৰৰ কথা বেলেগ, কিন্তু যাব পৰা মানুহবোৰো ভেকচিন ল'বলৈ কিয় নাযায় জানো সেইটোহে বুজি নাপাওঁ। এয়া আগে আগে MPW আৰু আশাকৰ্মী। আজিও আমাৰ লগত আছে নটিফাই অফিচাৰ নয়নজ্যোতি গগৈ ছাৰ। আমি এয়া ওলাইছোঁ ভেকচিন দিবলৈ। এয়া হৈছে MPW সঞ্জীৱ, অনিমা চাউতাল আশা আৰু BLO চুলমি সোণা। এই ল'ৰাটো অসুখীয়া নহয়, ই কিন্তু ইচ্ছা কৰিয়ে যোৱা নাই। ইয়াকো আমি সেয়া ঘৰতে ভেকচিনটো দি দিছোঁ। কৰ্মকাৰ মই, সেয়া আশা বাইদেউ, সেইফালে আছে সঞ্জীৱ MPW। আমি এতিয়া ঘৰে ঘৰে ভেকচিন দি ঘূৰি ফুৰিছোঁ। এয়া ভাটৌবাৰী হৈছে, এয়া ভাটৌবাৰী। এতিয়া আমি লাইনত যাম। যিখিনি ৰোগীয়া মানুহ উঠিব নোৱাৰে বিচনাৰ পৰা, তেওঁলোকক আমি ঘৰে ঘৰে ভেকচিন দিম। এইটো পুলিং বুথৰ নাম্বাৰ হৈছে 188। আমি 188 পুলিং বুথ এৰিয়াটো ভিজিট কৰিম। আমাৰ লগত আছে এয়া BLO ৰূপেশ্বৰী কৰ্মকাৰ, আশাকৰ্মী কৌশল্যা তাঁতী আৰু MPW সঞ্জীৱ শইকীয়া। এই ভাটৌবাৰী বাগানখনো দুলাখৰীয়া সাব চেণ্টাৰৰ আণ্ডাৰতে পৰে। আজি আমি ইয়াৰ যিসকল অসুখীয়া ব্যক্তিয়ে ভেকচিন কোভিড ভেকচিন লোৱা নাই সেইসকলক ঘৰে ঘৰে প্ৰথম পালি কোভিড ভেকচিন দিবলৈ বুলি গৈ আছোঁ। আমি এতিয়া এয়া এই প্ৰথম ঘৰ মানুহতে এয়া সোমাইছোঁ। ইয়াতে এগৰাকী মানুহক আমি ভেকচিন দিম। ঢিলা কৰি থাকক, একদম ঢিলা কৰক, ভয় কৰিব নালাগে অকণমান। আজি কিছুমানৰ জ্বৰ উঠে, কিছুমানৰ নুঠে, হাতখন বিষাব পাৰে, এনেকৈ অকণমান ধৰি দিয়ক। হ'ব, কোনফালে, ৰাইট চাইডে নে মানে চিধা চিধা চিধা? আহক আইতা, আহক, লৈ আনক। তেখেতক ধৰি আনিব লাগিব ন?
দেখিছে এইগৰাকী আইতা নিজে খোজকাঢ়ি আহিবই নোৱাৰে, কেনেদৰে ধৰি ধৰি আনিছে। আমি যেতিয়া ক'ভিড ভেকচিনটো দিবলৈ গৈছিলোঁ, এই আইতাগৰাকীয়ে কিন্তু নলওঁ বুলি এবাৰো নাই কোৱা। ঘৰৰ মানুহেও ভেকচিনটো আইতাক দিয়ালে। আমি এতিয়া গৈ আছোঁ এয়া 172 পুলিং বুথ এৰিয়াত। আগে আগে সঞ্জীৱ শইকীয়া MPW, আমাৰ লগত আছে ছেক্টৰ অফিচাৰ নীলিম শইকীয়া ছাৰ, 3গৰাকী BLO আছে, সুলমী সোণা, কল্পনা শইকীয়া, নাজমা হক, সুলোচনা তাঁতী আশাকৰ্মী আৰু অনিমা চাওতাল আশাকৰ্মী আছে। আমি যিঘৰ মানুহলৈ গৈ আছোঁ তেওঁলোকৰ ঘৰত প্ৰথম পালি ক'ভিড ভেকচিন এতিয়াও গ্ৰহণ কৰা নাই, তেওঁলোকৰ 8জনে লোৱা নাই। তেওঁলোকক তেওঁলোকে ক'লে যে তেওঁলোকক প্ৰভুৱে সহায় কৰিব, কোনো কাৰণে তেওঁলোক প্ৰস্তুত নহয়। কি ক'লে শুনকচোন তেওঁলোকৰ কাৰোবাৰ বজাৰলৈ গ'ল বা কিবা এটা হ'ল, সেই মানুহখিনি আকৌ প্ৰভু বিশ্বাস নাই, গতিকে তেওঁলোকতো হৈ যাব পাৰে। ল'লেও হ'ব, ল'লে মানে বিপদলৈ নাযায়, মৃত্যু মুখলৈ নাযায়। এটা সময় থাকে, এই সময়টোৰ ভিতৰত গোটেইবোৰে যেতিয়া ল'ব তাৰ ট্ৰেইনডাল ব্ৰেক হ'ব, ব্ৰেক হ'লে তেতিয়া মানুহবোৰ নহ'ব, গম পালে নাই? এইটো যদি আপোনাৰ 2 বছৰৰ ভিতৰত বোলে ইয়াৰ এফিচিয়েঞ্চি এবছৰৰ ভিতৰত গোটেই মানুহখিনি সেইকাৰণে একেলগে দি শেষ কৰি দিব খুজিছে। আপোনাৰ হৈ আছে যে কোনোবাই লৈছে কোনোবাই নাই লোৱা, বস্তুটো লোৱাবিলাকৰ পৰা হোৱাবিলাক হৈ আছে। মোৰে মূল কথা কৈছোঁ, মই আজি কিমান বছৰ হৈ গ'ল ধৰক, মই একেবাৰে চিৰিয়াছ অৱস্থাত আছিলোঁ, টেবলেটটো এতিয়া খোৱা নাই। আজি কিমান দিন হৈ গ'ল ধৰি লওক, আমাৰ কোনো মই ফালদি কৈছোঁ, মই কোনোদিন এনেকুৱা ঔষধো খোৱা নাই। কালি যদি কিবা এটা ৰিয়েকশ্যন হয়, যদি কিবা এটা অঘটন ঘটিব, তাৰ আপোনালোকে যদি ৰিস্ক ল'ব, দলিল আনিব, লিখি দিব, লৈ ল'ম। সুপ্ৰিম কোৰ্টৰ অনুসাৰে কাকো জোৰ জবস্তি কৰিব নোৱাৰে। আমিও এতিয়া জোৰ জবস্তি কৰা নাই, বুজাব আহিছোঁ। আপোনালোকে বিচাৰিলে আমি কাগজ পত্ৰ চব চমজাই দিম আপোনালোক। সুপ্ৰিম কোৰ্টে সেইটো ৰাজ্য চৰকাৰক কিটাকে অৰ্ডাৰ দিছে যে আপোনালোকে জোৰ জবস্তি ভেকচিন কৰিছে যাব, এতিয়া প্ৰয়োজন চৰকাৰ নাই হোৱা। এয়া আপোনালোকে শুনিলে নিশ্চয় তেখেতসকলৰ যুক্তি। আমাৰ লগত নটিফাইড অফিচাৰ, ছেক্টৰ অফিচাৰ সকলো আছিলে, কিন্তু কোনেও নোৱাৰিলে। তেওঁলোকে কেতিয়াও ভেকচিন ল'বলৈ প্ৰস্তুত নহয়। কিন্তু কিছুমান মানুহ আমি এনেকুৱা পাইছোঁ, ইমান ভাল, এবাৰ কোৱাৰ লগে লগেই ভেকচিনটো ল'বলৈ আগ্ৰহ কৰে, আগবাঢ়ি আহে। এতিয়া চাওকচোন, আমি এইজন দেউতাক দিম, দেউতাজন কেনেকৈ এবাৰ কোৱাৰ লগে লগেই তেওঁ আহি গ'ল। নপৰে নহয়, আমি যে তাতকৈ বুঢ়া মানুহক দি আহিছোঁ, আহক। পেৰেলাইছ থকা মানুহক দি আহিছোঁ, একেবাৰে প্ৰেছাৰত পৰি থকা। আহক, আমি চবকে দিলোঁ, দেউতা আহক। এয়া দেউতাৰ আমাৰ ওপৰত কিমান বিশ্বাস চাওকচোন। প্ৰথমে ভয় কৰিছিলে কিজানি পৰি যাম ভেকচিন ল'লে, কিন্তু একো নহয় বুলি কোৱাৰ লগে লগে আগবাঢ়ি আহিছে কেনেদৰে। মই গৈছোঁ আজি গাটো আপোনাৰ ভালহে লাগিব, বহিব নালাগে, অলপ দেৰি দিব আৰু চাহ পিন্ধি দিব দেই। আৰু ভাং নাখাব এতিয়া, আৰু এতিয়া ভাং নাখাব। এইগৰাকী BLO নাজমা বাইদেউ পূৰা গৈছে। এয়া আমি গলিয়ে গলিয়ে গৈ আছোঁ অন্য এঘৰলৈ বুলি। ইয়াৰে এজনে এতিয়ালৈকে প্ৰথম পালি ক'ভিড ভেকচিন লোৱা নাই। তেখেত বৰ্তমান সুস্থ, অৱশ্যে লোৱাহে নাই। আমি সেইজনৰ ঘৰত নাপালোঁ কাৰণে তেখেতে বোলে ক'ৰবাত হেনো টাচ খেলি আছে। আমি সেই টাচ খেলা জেগাটোলৈকে গৈ আছোঁ, যিটো জেগাত খেলি আছে। আমাৰ আশা বাইদেৱে আমাক তালৈকে লৈ গৈছে। এয়া আমি গৈ তেখেতক তাতে সেয়া পালোঁ। চব লোৱা আছে, একটাই লোৱা নাই, মই তো কাৰণে কৈছোঁ লৈ ল।
এই নপঠিয়া এনেই কৈছে আপুনি আশা হয় নাই মুৰ্গীৰ জোল এটা খাই দিওঁ মৰিহলি দি ভেকচিন দিবলৈ গৈছোঁ কিমান কষ্ট কেলে আছে নেকি মাতো ভেকচিন ল'বলৈ কোনোবা আছে নেকি আজি আমি আছোঁ এয়া দুলাখৰীয়া গাঁৱত 175 পুলিং বুথ নাম্বাৰ আমাৰ লগত আছে এয়া নটিফাই অফিচাৰ জয়ন্ত ফুকন ছাৰ MPW এয়া সঞ্জীৱ শইকীয়া আৰু আশাকৰ্মী ৰাণু এই আইতাগৰাকীয়ে প্ৰথম পালি কোভিড ভেকচিন ল'বলৈ যাব পৰা নাছিলে তেখেত অসুস্থ হৈ থকাৰ কাৰণে আজি আহি আমি আইতাক এই প্ৰথম পালি কোভিড ভেকচিন ঘৰতে দিলোঁ এতিয়া আবেলি 4 বাজিছে এয়া দেখিছেনে BLO পল্লৱী বাইদেউ আগে আগে গৈ আছে বাগানৰ মাজে মাজে আৰু আমাৰ লগত আছে এয়া MPW সঞ্জীৱ আশাকৰ্মী ৰাণু আৰু এগৰাকী BLO ৰুণু বাইদেউ হাতত ভেকচিন কেৰিয়াৰ লৈ বাগানৰ মাজে মাজে আমি আহি আছোঁ প্ৰথম পালি কোভিড ভেকচিন নোলোৱা মানুহৰ ঘৰলৈ ইয়াত এগৰাকীয়ে লোৱা নাছিলে তেখেতসকলক এয়া ঘৰতে ভেকচিন দিবলৈ আহিছোঁ যিটো ভেকচিন প্ৰথম অৱস্থাত দিনৰ দিনটো লাইন পাতি ৰৈও ল'ব পৰা নাছিলে সেই ভেকচিনটো এতিয়া আমি ঘৰে ঘৰে দিবলৈ অহাৰ পিছতো যিসকল অসুস্থ মানুহ তেওঁলোকে লৈছে যিসকল অসুস্থ নহয় তেওঁলোকে বেমাৰৰ ভাও ধৰিয়ে এই ভেকচিনটো লোৱা নাই তোমাৰ কি অসুখ হৈছিলে এই ডাঙৰে বেমাৰ কিনো বেমাৰটো জানো এতিয়া ডিব্ৰুগড়ৰ পৰা এতিয়া ভাল পাইছা ন ইমান ভাল নাই হয় এতিয়া খাব পাৰা নাই খাব পাৰোঁ প্ৰথম অৱস্থাত কোভিড ভেকচিন লৈ আধা ঘণ্টা বহিব লাগে নহ'লে কিবা ৰিয়েকশ্যন হ'ব পাৰে বুলি এতিয়া আকৌ ৰাস্তা পদূলি বজাৰ পথাৰ য'তে হওক ত'তে আমি ভেকচিন দি ঘূৰি ফুৰিবলগীয়া হৈছে চাওকচোন কেনেকুৱা দিন আহিছে এই মানুহখিনিয়ে হস্পিটেলত গৈ ভেকচিন ল'ব পাৰে যদিও লোৱা নাই কিন্তু এগৰাকী মানুহ দেখুৱাম চাব দেই এখেতে কিমান আগ্ৰহেৰে লৈছে এইগৰাকী এখেত বৰ অসুখীয়া আহিব নোৱাৰে কিন্তু ভেকচিনটো বিৰাট আগ্ৰহেৰে লৈছে এনেদৰে অসুস্থ ব্যক্তিসকলক ঘৰত ভেকচিন দিবলৈ পাই আমাৰো ভাল লাগিছে এই ককা আইতাহাল দেখিছেনে 80 বছৰ পাৰ হ'ল আমি ঘৰলৈ গৈ যেতিয়া ভেকচিনটো দিম বুলি ক'লোঁ প্ৰথমে ককাই হাঁহিছিলে তাৰপিছত তেখেতসকলে নলওঁ বুলি এবাৰো নক'লে বৰ ভাল পাইছে তেখেতসকলক ঘৰত গৈ ভেকচিনটো দি থৈ অহাৰ বাবে এইজন নটিফাইড অফিচাৰৰ নাম হৈছে দিগন্ত বৰা আমি সকলোৱে এটা টিম হৈ ফিল্ডত কাম কৰিছিলোঁ 29 নৱেম্বৰৰ পৰা 5 ডিচেম্বৰলৈকে আৰম্ভ হোৱা হৰ ঘৰ দস্তক অভিযানত আমি সকলোৱে মিলি ঘৰে ঘৰে অসুস্থ ব্যক্তিসকলক প্ৰথম পালি কোভিড ভেকচিন দি ফুৰিছিলোঁ কাৰণ যিসকল মানুহ অসুস্থ আছিলে সেইসকলে অসুস্থতাৰ কাৰণেহে প্ৰথম পালি কোভিড ভেকচিন ল'বলৈ আহিব পৰা নাছিলে কিন্তু ঘৰত যেতিয়া আমি ভেকচিন দিছিলোঁ তেখেতসকলে নলওঁ বুলি কেতিয়াও কোৱা নাছিলে সকলো অসুস্থ ব্যক্তিয়ে ভেকচিন ল'লে কিন্তু যিসকল সুস্থ আছিলে তেওঁলোকেহে বেমাৰৰ ভাও ধৰি ভেকচিনটো নললে এইকেইদিনত আমাৰ বহুত তিতা মিঠা বহুত অভিজ্ঞতাও হ'ল আৰু কেনেকুৱা মানুহ আমি লগ পালোঁ সেইটো আপোনালোককো দেখুৱালোঁ আমি কেনেদৰে ঘৰে ঘৰে গৈছিলোঁ কেনেকুৱা মানুহক আমি ভেকচিন দিলোঁ আৰু কোনে কোনে কি ক'লে এই সকলোবোৰ অলপ ভিডিঅ' কৰি ৰাখিছিলোঁ আপোনালোককো দেখুৱালোঁ গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰি দিব আজিৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে আপোনালোকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত ধন্যবাদ জনালোঁ